তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ৰোষ্টিং ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে গোলাঘাট ৰোষ্টাৰ ৰিয়ান। আমাৰ এই ভিডিঅ'সমূহ কেৱল এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা হয়, ইয়াক যাতে কোনো চিৰিয়াছলিকৈ নলয়। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, অনুগ্ৰহ কৰি আপোনাৰ অসুবিধা জনাব। হেল্ল' হয়, ক'ব। আজি মোৰ ব্ৰেকআপ হৈছে, মাল খাই কেনে উঠবা পৰা নাই, নিবা আহিব পাৰবি না? হয় নেকি? আৰে কেলা, যোনটো বয়স মেৰিগ'ল্ড বিস্কুট লৈ খেলাৰ আৰু সেইটো বয়সত কৈছ যে বেকআপ হৈছে, মাল খাই পৰি আছোঁ। আৰে মাৰে ৰাতি পিন্ধাই দিয়া ডাইপাৰটো খোলখাই দিলে নাই, এবাৰ চাই ল। কেলা বাইদেউ চাইজটো অভাৰ হৈছে, সেইকাৰণে হিলি আছে, ৰখি থাকিব পৰা নাই। अरे कहना क्या चाहते हो? মানে বাইদেউৰ বডি চাইজটো কথা কৈছোঁ, বডি চাইজটো বাইদেউৰ অভাৰ ডাঙৰ হৈছে, সেইকাৰণে ৰখি থাকিব পৰা নাই। কিবা কিবি বাইদেউ হ'ব দেখোনি চাই আছিলোঁ। কেলা যোনটো বয়স খুৰী হ'ব নামঘৰলৈ যোৱা, সেইটো সময়ত কেলা খুৰীয়ে টিকা দেখুৱাই বাক চুদি কৰি আছে। এনেকুৱাবোৰক নহয়, কেলা হেৰিয়ত জলকীয়া লগাই দিব লাগে। টিকা জোকাৰি বাক চুদি কৰি থকা নহয়, সিহঁতক কেলা ফলা কৰি মাৰ দি টিকা লাল কৰি পেলাই থৈ দিব লাগে, যাতে কোনোদিন টিকা লৰাবই নোৱাৰে। यही नहीं, अभी और सुनिए। আৰে কেলা তহঁতৰ টিকা ৱেইটতকৈ নহয়, মোৰ কেলা হেৰিয়ৰ ৱেইটটো বেছিহে। হেৰিয়ৰ মানে জাঙিয়া ৱেইটটো বেছিহে। আৰু কেলা এজনীয়ে বস্তা ড্ৰেছ পিন্ধি পেলাই বাক চুদি কৰিছে, সেয়া আকৌ ইও আহিলে চালা বাক চুদি কৰিবলৈ। আৰু কেলা বস্তা ড্ৰেছযোৰ পিন্ধাৰ আগতে এবাৰ চাই ল, তোৰ কেলা হেৰিটো ওলাই আছে। সিহঁতি কেলা ডাঙৰ চাইজৰ বেলুন লৈ পেলাই চবেই খালি বাক চুদি কৰি থাকিব, সিহঁতক বেলুন কেলা চব ফুটাই পেলাব লাগে। তো গাইজ, ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা নতুন ভিডিঅ' দিয়া প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।